মই বৰ্ণালী এছএল লাইফষ্টাইলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি মই আপোনালোকলৈ আগবঢ়াব ওলাইছো কেয়াৰ টিপছ আৰু ইয়াত আছে জেতুকাখিনি মই ধুনীয়াকৈ খুন্দি আনিছো। এয়া চাওক, যেহেতু মই পিচিনাত খুন্দিছো তাৰ কাৰণে অতিপাত বেছি মিহি কৰিব পৰা নাই আৰু গৰমো বহুত বেছি, সেইকাৰণে ইমান বেছি মিহি কৰি থকা নাই। তথাপিও চুলিত লগাবৰ জোখাৰে মিহি হৈছে আৰু এইখিনি মই চুলিত কিদৰে লগাম তাকে আপোনালোকক আজি দেখুৱাই দিছোঁ। একাপ চাহ, সৰু কাপেৰে একাপ চাহ আছে ইয়াত। মই ডাঙৰ কাপত ৰাখিছোঁ যিহেতু বহুত কম দেখা হৈছে। আৰু এই চাহখিনিত মই প্ৰায় 4-5 চামুচ চাহপাত দিছোঁ, দি অকণমান কাঢ়াকৈ চাহখিনি বনাই লৈছোঁ। কিন্তু চেনি ব্যৱহাৰ কৰা নাই ইয়াত, যেহেতু মই জেতুকাত দিম তাৰ কাৰণে অকল চাহপাত দি কাঢ়াকৈ বনাই আনিছোঁ। আৰু এইখিনি ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিছোঁ মই। এইখিনি ঠাণ্ডা হৈ গৈছে, ধুনীয়া কালাৰ আহিছে চাওক। যিহেতু চাহপাত চুলিৰ কাৰণে ভাল বহুত বেছি, সেইকাৰণে ধুনীয়াকৈ কাঢ়াকৈ মই এনেকৈ বনাই আনিছোঁ। আৰু এতিয়া মই এইখিনি জেতুকাখিনিৰ লগত এড কৰিম। মই গোটেইখিনি এড কৰি দিছোঁ। এইটো পেষ্টটো মই অকণমান পনীয়া কৰি ৰাখিম আৰু এইখিনি এতিয়া মই হাতেৰে ধুনীয়াকৈ এনেকৈ মিলাই দিম। এইখিনি মিলাই হৈ গ'ল আৰু এতিয়া এই গোটেই পেষ্টটো মই ধুনীয়াকৈ কেৰি বেগ এটাৰে মুখখন মেৰিয়াই বান্ধি থৈ দিম, যাতে বাহিৰৰ পৰা কোনো ধৰণৰ হাৱা সোমাব নোৱাৰে। আৰু এই পেষ্টটো মই গোটেই ৰাতিটো এনেদৰে থৈ দিম। আজি নেক্সট ডে হয় আৰু জেতুকাখিনি চাওক মই কেনেদৰে ৰাখিছিলোঁ। এইটো পলিথিন হ'ব। আৰু এইফালে আছে এটা লোকেল মুৰ্গীৰ কণী। এতিয়া মই এই কণীটোৰ পৰা বিজলখিনি উলিয়াই লওঁ। এইখিনি চাওক, কণীটোৰ পৰা মই বিজলখিনি উলিয়াই লৈছোঁ। যিহেতু চুলিৰ কাৰণে এইখিনিয়ে ভাল, সেইকাৰণে মই এইখন এতিয়া ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু এতিয়া মই এইখিনি জেতুকাখিনিৰ লগত মিলাই ল'ম। ভালদৰে মই মিলাই ল'ম। কণীৰ বিজলখিনি দিলে চুলিখিনি ধুনীয়া কোমল লাহি হয়, সেইকাৰণে আচলতে এইটো দিয়া হয়। বহুত বেছি কোমল হয়। জেতুকা সদায় একেবাৰে গুৰিত যিমান পাৰে সিমান লগাব লাগে। চুলিখিনিত লগোৱাতকৈ চুলিখিনিৰ গুৰিত লগোৱাটো বেছি প্ৰয়োজন, কাৰণ গুৰিটোত যেতিয়া জেতুকাৰ ৰসটো সোমাব তেতিয়া চুলিখিনি মজবুত হৈ আহে আৰু সেইকাৰণে চুলিৰ গুৰিত লগোৱাটো বেছি প্ৰয়োজন। মোৰ চুলিখিনি ধুনীয়াকৈ চেম্পু কৰি ধুই লৈছোঁ আৰু ধুই উঠি মই ধুনীয়াকৈ চুলিখিনি পনীয়াই লৈছোঁ। চাওক, আমাৰ চুলিখিনিত যি বস্তুৱেই নলগাওঁ কিয় লগোৱাৰ আগত সদায় ধুনীয়াকৈ আমি চেম্পু কৰি ল'ব লাগে, সেইটো খুব প্ৰয়োজন। আৰু মই যিহেতু এতিয়া জেতুকা লগাম, জেতুকাখিনি সদায় এনেকৈ চুলিখিনিত ফালি লৈ একেবাৰে গুৰিটোত লগাই লোৱাটো খুব প্ৰয়োজন। মই আচলতে চুলিৰ আগত লগোৱাতকৈ চুলিৰ গুৰিখিনিতহে বেছিকৈ জেতুকা লগাই। চাওক, ধুনীয়াকৈ মোৰ চুলিখিনিত একদম কাটিছে আৰু দেহাকো লগাই দিছোঁ। এইখিনি এনেদৰে প্ৰায় 3-4 ঘণ্টামান সময় এনেদৰে ৰাখিম, ভালদৰে শুকাবলৈ দিম আৰু তাৰপিছতে বেছি দীঘলীয়া নকৰোঁ। চুলিখিনি মই ধুই উঠি আজি নেদেখুৱাওঁ, যিহেতু মই আজি খালী পানীৰে ধুই দিম, গতিকে চুলিখিনি ইমান এটা ভাল নহ'ব খালী পানীৰে ধুলে। কাইলৈ মই যেতিয়া চেম্পু কৰিম, চেম্পু কৰি উঠি আপোনালোকক চুলিখিনি দেখুৱাই দিম। কালিৰ ভিডিঅ'টোত পাব সেইটো।
আজি মই এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই